ফ্ৰেছ হৈ ল'লোঁ গোটেইকেইটাই ন আৰু হেঁতৰ পৰঠা খাওঁ আমি কেইটা ইয়াতে এতিয়া ৰুমতে আছোঁ আৰু ভিনদেউ আৰু নিতুপা ওলাই গৈছে ভিনদেউক দেখাবৰ কাৰণে আহিছে যিহেতু ইয়াতে নেমকেয়াৰ হস্পিটেলত তাতে দেখাবৰ কাৰণে যাব ভিনদেউ সেই কঁকালৰ বিষ হৈ আছে নহয় বহুত দিনৰ পৰা সেইটো কাৰণে গুৱাহাটীলৈ অহা হৈছিলে আৰু লগতে ফুৰাও হ'ব সিহঁতৰো স্কুল ক্ষতিয়ে হ'বগৈ আৰু ন স্কুল সিহঁতি গুৱাহাটী দেখা নাই বুলি বাপেকক পুৰা আমনি কৰি আছিলে আৰু নিতু বাইদেউ দেখা হোৱা নাছিলে আমি চিৰিয়াখানা যাওঁ মেকলেন যাম কি ক'ত যাম বুলি কেনে কৈছে আৰু এতিয়া ভিনদেউৱে সেই অৰ্ডাৰ দি থৈ গৈছেগৈ আহিব আৰু অলপ পাছতে আমাৰ খানা আমি খাই ল'ম অকণমান ৰেষ্ট লৈ ল'ম তাৰপিছত সিহঁতি হস্পিটেলৰ পৰা আহিব আৰু আমি যাম ফুৰিবলৈ ন এতিয়া আমি ওলাই মেলি ৰেডি হৈ গ'লোগৈ ভিনদেউহঁতি আহিলে অথনি মেডিকেলৰ পৰা দেখাই মেলি কেনে তাৰপিছত আহি আমি অকণমান চবেই ৰেষ্ট লৈ ল'লোঁ আহি কেনে এতিয়া আমি চবেই ওলাইছোঁ ফুৰিবলৈ যাবলৈ কাৰণে কিন্তু বতৰটো বৰ বেছি বিশেষ ভাল নহয় বিজুলী ঢেৰেকণি মাৰি আছে আৰু বৰষুণ দিব চাগে হ'লেও ওলাই যাওঁ আৰু ন আৰু এইবিলাক চব ওলাই মেলি ৰেডি আমাৰ পল্টনবিলাক আৰু কাপোৰবিলাক চব এনেকৈ থৈ দিয়া হৈছে আৰু আহি মেলি চিজিল লগাম বোলা আৰু এইজনী ভিনদেউ বোলা এতিয়া আমি চবেই লিফ্টৰ কাৰণে ৰখিছোঁ এতিয়া লিফ্ট আহি পাই গ'লি বোলা ৰেলৱে ষ্টেচন বেটা আৰু মই ষ্টেপৰ ফালৰ পৰা আহিছোঁ আমি সিটো মেচিনটোৰ পৰা নামিবলৈ নেজানো দুয়োটাই ভয়তে ন বেটা এনেকৈ নামিছে উঠিলি আৰু ন এয়া ভিনদেউহঁতি আগত গৈ আছে আমি দীঘলী পুখুৰী পাৰ্কত পাই গ'লোহি সেইবিলাক চব দোকানবিলাক বহি আছে এনেকৈ এয়া আমি সোমাই গ'লোঁ দীঘলী পুখুৰী পাৰ্ক গুৱাহাটী এইফালে চাওঁ আহা এয়া পুৰা বটিং চলি এতিয়া আমি এইটো গোটেই 4 ৰাউণ্ডটো এবাৰ ঘূৰিছোঁ গোটেইকেইটাই বহুত ডাঙৰ কিন্তু দেই চবে আহি আছে এইয়া কাছ দেখিলোঁ আমি এইয়া দেখিছা গীতা সৰু সৰু কেইবাটাও আছে ন তো আমাৰ বহুত বেছি ভাগৰ লাগি গৈছেগৈ খোজকাঢ়ি কেনেকুৱা লাগিলে দীঘলী পুখুৰী পাৰ্কত প্ৰৱেশ কৰি তোমাৰ ভাগৰ লাগিছে নে ভাগৰ লাগিছে আমাৰ একদম ভাগৰ লাগি গৈছেগৈ এতিয়া যাবগৈ লাগিব আৰু ইয়াৰ পৰা আমি যামগৈ আৰু ক'ত নিব আৰু ভিনদেউয়ে আমাক এতিয়া বেটাহঁতি খেলিব অকণমান ইয়াত খেলিব পুখুৰী পাৰ্কৰ গধূলি দৃশ্য পুৰা ভিৰ মানুহবিলাক ৰাস্তা চব দোকান এইবিলাক অঁ আমি দীঘলী পুখুৰী পাৰ্কৰ পৰা ওলাই মেলি এতিয়া আকৌ ভিনদেউ কলেজলৈ গৈ আছোঁ ভিনদেউ ভাগৰ পাছে কি খালোঁ যে আমি চিজ ম'ম' খালোঁ মজা লাগিলে বহুত জ্বলা আছিল
হৈছিলে কিন্তু খাই ভাল লাগিলে ন খাবলৈ কিন্তু বহুত মজা আছিলে খাই ভাল লাগিলে অঁ এয়া হৈছে গুৱাহাটীৰ হাইকোৰ্ট তাৰকা গৃহ কি 4টা বজাত বন্ধ আমাৰ লাগ বেয়া আমি খাবলৈ কাৰণে নেপালোঁ 4টা বজাত বন্ধ হৈ যায় আৰু এতিয়া গুৱাহাটীৰ মাজে মাজে আমি খোজকাঢ়ি গৈ আছোঁ গোটেইকেইটা পুৰা গৰম উঠি গৈছেগৈ এয়া আমি খোজকাঢ়ি আহি পাই গ'লোহি এয়া জজ ফিল্ড এয়া ভিতৰত আন্ধাৰ এতিয়াও খেলি আছে হ'বলা আন্ধাৰ গোটেই এয়া নিতু বাইদেউ খোজকাঢ়ি ভাগৰ লাগি গৈছেগৈ গোটেই তোমাৰ ভাগৰ লাগিছে নাই লাগিছে আমাৰ ভাগৰ লাগিছে ৰুমালখন পৰি থাকিলে এয়া ৰুমালখন পৰি গৈছিলে আমি পাই গ'লোঁ ফেঞ্চি বজাৰ চলে Sade. Gitu. Pada saya kapur bisa puai naik duitnya pura ঘূৰি আছে ইয়াৰ চাইজৰ একদম বিচাৰিয়ে পোৱা নাই দোকানবিলাক বন্ধ কৰিছেগৈ লাহে লাহে গৈ আছোঁ এতিয়া আৰু আগলৈ পুৰা ঘূৰি আছোঁ আৰু ফেঞ্চি বজাৰ কুৰ্তি এটা ধৰি ল'লোঁ ই 2টা ল'লে মই এটা ল'লোঁ নিতু বাইদেউ চেণ্ডেল চাই আছে ল'লি নেকি নিতু বা ল'লি চেণ্ডেল ল'লি গুৱাহাটী আহি পুৰা বজাৰ কি ল'লা ফেঞ্চি বজাৰৰ পৰা ওলাই মেলি গৈ আছোঁ দোকানবিলাক আধা দি বন্ধ কৰিলে সেইকাৰণে কিছুমান বস্তু নেপালোঁ আকৌ কালি আহিব লাগিব আৰু এইখিনি বজাৰ মোৰ নহয় চব নিতু বাইদেউৰ বজাৰ মই একো লোৱাই নাই তেনেকৈ এতিয়া খোজকাঢ়ি গৈ আছোঁ আমি এতিয়া গৈ আছোঁ ন আমাৰ হোটেল ৰুমলৈ হজম কৰিছোঁ খোজকাঢ়ি একেলগতে ক'লোঁ ন